আৰু আপোনালোকে মানে দেখিব পাইছে এইটো মানে প্ৰতিমাটো সম্পূৰ্ণ মানে মানৱ প্ৰতিমা হয়। এইটো কোনো আৰ্টিফিচিয়েল নহয়, একদম মানৱ প্ৰতিমা। আপোনালোকে ভালকৈ লক্ষ্য কৰিলে চাব পাৰিব, কেতিয়াবা অলপ লৰিও দিয়ে। আমাৰ হৈ গ'ল এতিয়া নামিব লাগে নামি আহিলোঁ। এইটো বাই আৰু ভয় লাগছে নেকি? নাই লগা ভয়। আৰু এতিয়া ৰাতি হ'ল, ৰাতি মানে মেলা চাবলৈ আহিলোঁ এতিয়া আমি, হয়নে নহয়? হয় মেলা চাম এতিয়া। মানে ফাৰ্ষ্ট টাইম মই গণেশপুৰ মেলা চাবলৈ আহিছোঁ ইয়াতে মন্দিৰত। তো মোকতো ভালকৈ দেখা যোৱা নাই চাগে, মানে হেৰি হৈছে মানে কি হৈছে, লাইটিং বেছি নাই ইয়াতে। মানে ৰাস্তাত আছোঁ, এইফালে হৈ আছে মেলা গণেশ মন্দিৰত। এয়া বঙাইগাঁও জিলাৰ অভয়াপুৰীত মানে গণেশ মন্দিৰ আছে, তাত হৈ আছে মেলা। চ' আমি এনেকৈ ভিতৰলৈ এতিয়া সোমাই যাম। আৰু আজিলৈকে মই এনেকুৱা চালনী দেখা নাছিলোঁ। মানে চালনী বাঁহৰ হয়, কিন্তু ইয়াত মানে লোট যে জালি থাকে সেইবিলাকেৰে বনাইছে। আৰু মেলা বাজাৰত আজি এই লাইটসমূহ বিক্ৰী কৰিবলৈ আনিছে। আপোনালোকে যদি ইচ্ছা কৰে ঘৰত লগাব পাৰে। শুনামতে গণেশৰ সেই মুকুটটো মানে সোণেৰে নিৰ্মিত। মানে যিটো মূল মন্দিৰ আছিল, গণেশৰ যিটো মূল মন্দিৰ আছিল, সেইটো মন্দিৰত সোমাম। চাব বাবে লাগিব, যাই আছোঁ এতিয়া। পূজা দিয়াৰ কাৰণে আহিলে কোনদিন আহিব লাগে? কালি পুৱা আহিব। পুৱা না? যদি কোনোবাই পূজা দিবলৈ ইচ্ছা কৰে মানে পুৱাবেলা আহিব লাগিব। আৰু এইফালে এটা মন্দিৰ আছে, তাতো সোমাই চাম একবাৰ। আৰু এইটো কি গম পাইছে না? এইটো দবা মানে পূজাৰ সময়ত বজাব যে, সেইটো দবা এতিয়া ধুনীয়াকৈ ৰাখিছে। আৰু ইয়াত পূজা দি আছে কোনোবাই। আৰু এইফালে লগত মামী আহিছিল, মামীয়েও টিলিঙাটো বজাই দিলে। এতিয়া মামীয়ে অলপ পূজা অৰ্চনা কৰিব। আৰু এইটো আছিলে জগন্নাথ মন্দিৰ, এতিয়া জগন্নাথৰ পূজা কৰা হয়। আৰু এইটো কোঠাত মানে সাধুসন্তবিলাকে অগ্নিকুণ্ড জ্বলাইছে। এইফালে ফুৰি আছোঁ, কিন্তু বতৰৰ অৱস্থা খুবেই বেয়া। চাওক এইডাল কিমান জোৰে লৰি আছে, মানে বতাহ দিছে খুব। এতিয়া বৰষুণ আহে নেকি সেইটো মানে হেৰি কৰি আছোঁ। বৰষুণ আহিলেতো অৱস্থা বেয়া হৈ যাব, কাৰণ আমি লৈ আহিছোঁ বাইক। তো কি হয় দেখা যাওক, বৰষুণ নাহিলে হ'ল আৰু। আৰু আপোনালোকে মানে দেখিব পাইছে, এইটো মানে প্ৰতিমাটো সম্পূৰ্ণ মানে মানৱ প্ৰতিমা হয়। এইটো কোনো আৰ্টিফিচিয়েল নহয়, একদম মানৱ প্ৰতিমা। আপোনালোকে ভালকৈ লক্ষ্য কৰিলে চাব পাৰিব, কেতিয়াবা অলপ লৰিও দিয়ে। তো মানে মই আচৰিত খাইছোঁ, এইফালে ভয়ো লাগি আছে চাই, অলপ মানে বহুত হেৰি লাগি আছে আৰু। তো সেৱা এটা জনাইছোঁ। চ' বহুত ভাল লাগিছে আৰু। চ' এইফালে আমি আহিছোঁ, মামী আহিছে, দাদা আহিছে, পূৰা ফুৰি মাছি আৰু। আচ্ছা, কেনেকুৱা লাগিছে সেইটো প্ৰতিমাটো, মানৱ প্ৰতিমাটো? ভয় লাগে ওচৰত গ'লে? যাব নেকি? একবাৰ ওচৰত যাবি, ভয় লাগিব। নাই একো নহয়। 10 টকা আছে যদি কিবা এটা দিব লাগে, ভাল লাগিছে যিহেতু।
এইখিনি সোধাৰো হেৰি নাই আৰু পূৰা ভয় লাগে হ'ব এইখিনি আৰু চাওক কিমান মানুহে ভিৰ কৰি চাই আছে এইফালে আমাৰ পূজা অৰ্চনা কৰা শেষ হৈ গ'ল এতিয়া অলপ মেলা বজাৰত সোমাম মেলা বজাৰৰ মানে প্ৰস্তুতি কেনেকুৱা হৈ আছে প্ৰস্তুতি মানে কি কেনেকুৱা চলি আছে আৰু চাই আহোঁ নকৰিলে নহয় মানে ভয় কৰিব লাগে একো নাই মানে চাওক এইফালে সৰু সৰু বাচ্চাবিলাকে উঠিছে আমি আৰু কিয় নোৱাৰিম আৰু এইটো মানে মই সেন্দুৰ লগাইছিলোঁ মানে মন্দিৰতে সেন্দুৰ লগাই দিছিল তো তাৰে সেইটো আছিল তো একো নাই চাই থাকক মইতো ভয় নকৰোঁ মই যে ভিডিঅ'ই বনাম হাতী যাওঁ আছে মিউজিক চেয়াৰৰ পৰা আমাক নমাই দিয়াৰ পিছত ইয়াতে মানে নাগৰডালাত উঠিম চ' ইয়াত ভিৰ খুবেই ভিৰ হৈ আছে আৰু মই এতিয়া নাগৰডালাত উঠিম কাৰণে লাইন ধৰি আছোঁ কিন্তু ইয়াত মানে ভিৰটো খুবেই বেছি ন কিমান ভিৰ ইয়াতে চাইছ বহুত ভিৰ টিকেটটো নলৈ ভাল আছিল নেকি লৈছোঁ আগতে লৈছোঁ কিমান লৈছে দুজনৰ 100 টকা লৈছে তাতে 4জন উঠিছিলোঁ 200 টকা ল'ল ইয়াতে 2জন উঠিম 100 টকা ল'ব তো উঠিম লাইন হ'লে ইমান ডাঙৰ লাইন আছে তথাপি মানে উঠাৰ হেঁপাহটো আছে আৰু মানে আৰু বাকী 2জনে নুঠিল মানে ইয়াতে ভয় কৰি আছে চ' হ'লেও আমি উঠিম বাৰু একো নাই উঠিব পাৰি ন আৰামত নো টেনশ্যন ফাইনেলি আহি বহিলোঁ আৰামত বহিলোঁ একলগে বহিলে ভাল আছিল তো হ'ব একো নাই এতিয়া ফাইনেলি মানে উঠিলোঁ ইহঁতে উঠি বহিছে এনেকৈ নাগৰদলাটো ঘূৰা আৰম্ভ কৰিলে আৰু আমি এনেকৈ এনজয় কৰিলোঁ আৰু